নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখাম এমআই ব্ৰেণ্ডৰ এটা দাড়ি কটা যন্ত্ৰ। সো লেটছ গো ফৰ ৰিভিউ। আপোনালোকক এই বাকচটোৰ ভিতৰত মই কি কি থাকে এফালৰ পৰা দেখাই যাম, গতিকে আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে মই আপোনালোকক দেখাইছোঁ এই পেকেটটোৰ ভিতৰত আছে এখন ইজোৱাৰ মেনুৱেল। আপোনাৰ ইয়াৰ ভিতৰত বিভিন্ন দাড়িৰ ডিজাইন আছে আৰু লগতে এই যন্ত্ৰটো কেনেদৰে চলাব লাগে তাৰ সঠিক বিৱৰণ গোটেই বিতং তথ্য ইয়াত দিয়া আছে, গতিকে আপোনালোকে এইখন পঢ়ি ল'ব। আৰু নেক্সট আপোনালোক দেখাইছোঁ মই দাড়ি কটাৰ পিছত যন্ত্ৰটো যদি লেতেৰা হয় আপোনালোক চাফা কৰিবৰ কাৰণে ভিতৰত এডাল সৰু ব্ৰাছ পাব। ইয়াৰ পিছত যন্ত্ৰটো চাৰ্জ দিবৰ কাৰণে আপোনালোকক এডাল চাৰ্জাৰ দিয়া হৈছে। ইয়াৰ পিছত নেক্সট এটা ধুনীয়া বস্তু এমআই পেকেটটোৰ ভিতৰত আপোনালোকক দিছে, এইটো হ'ল এটা চফটি পেকেট। এই পেকেটটোৰ ভিতৰত আপুনি যন্ত্ৰটো সোমাই ৰাখিব পাৰিব, আপুনি ওলোমাইও থ'ব পাৰিব, আপুনি ধুনীয়াকৈ ছেফটি থ'ব পাৰিব। এইটো চফটি কভাৰ হয়, ধুনীয়া। এমআইৰ এইটো আপোনালোকক গিফ্ট হিচাপে এমআই এইটো অফাৰ কৰিছে। নেক্সট আপোনালোকক দেখাইছোঁ এইটোৱে হ'ল মোৰ আজিৰ এই ভিডিঅ'ৰ মূল যন্ত্ৰটো। এই যন্ত্ৰটো আপোনালোকে চাওক, ঘৰতে বহি দাড়ি কাটিব পৰা যন্ত্ৰ। আগতে সচৰাচৰ মানুহে কেঁচি বা ব্লেডৰ সহায়ত ঘৰতে দাড়ি কাটিছিল, কিন্তু আজিকালি মানুহে সময়ৰ অভাৱৰ কাৰণে নতুন যন্ত্ৰ বা মেচিন ব্যৱহাৰ কৰিবলৈ লৈছে। তাৰে এটা উদাহৰণ এমআই ব্ৰেণ্ডৰ এইটো যন্ত্ৰ। এইটো যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ তেনেই সহজ, আৰু আপোনালোকে এইটো চকৰিৰ সহায়ত ওপৰৰ ব্লেডখন একদম উজু পদ্ধতিত এডজাষ্ট কৰি ল'ব পাৰে। সচৰাচৰ আমি চেলুনত গ'লে নাপিতক কওঁ 1 নম্বৰত মাৰি দিয়ক, 5 নম্বৰত মাৰি দিয়ক, কিন্তু আপোনালোকে ঘৰতেই বহি এইটো নাম্বাৰৰ সহায়ত এইটো এডজাষ্ট কৰি ল'ব পাৰে। এইটো আপোনালোকক মই এতিয়া অন কৰি দেখাম। এয়া চাওক, মই অন কৰি দেখাইছোঁ। এই 3টা লাইট জ্বলি গৈছে, মানে মেচিনটো ফুলি চাৰ্জ হৈ আছে আৰু ওপৰত ভাইব্ৰেশ্যন হৈ আছে। অনলি ভাইব্ৰেশ্যনৰ চাউণ্ডহে পাব আপুনি, কিন্তু এইটো মেচিনৰ চাউণ্ড একেবাৰে কম, চাউণ্ডলেছ, চাইলেণ্ট বুলি ক'ব পাৰি, চাইলেণ্ট। আপুনি যদি দাড়ি কাটি আছে, আপোনাৰ ওচৰত যদি মানুহ এজনো আছে, তেওঁ এইটো মেচিনৰ চাউণ্ড শুনা নাপায়। আৰু 3টা লাইট জ্বলি আছে, মানে এইটো ফুলি চাৰ্জ হৈ আছে। আৰু আপুনি কেনেকৈ চাৰ্জ দিব পাৰে এইটো চাওক। আপোনাক যদিও এমআই এডাপ্টৰ অফাৰ কৰা নাই, তথাপিও চাৰ্জাৰ এডাল দিছে, আপুনি মোবাইলৰ এডাপ্টৰত লগায়ো আপুনি এইটো যন্ত্ৰটো চাৰ্জ কৰি ল'ব পাৰে। আৰু এমআই ক্লেইম কৰে যে এইটো মেচিন 60 মিনিটলৈকে চলাব পাৰে, কিন্তু মই চলাই কিনে গম পাইছোঁ এইটো 60 মিনিটতকৈও বেছি চলাব পাৰি। এতিয়া মই আপোনালোকক ওপৰৰ ব্লেডটো কেনেকৈ এডজাষ্ট কৰে সেইটো দেখাই আছোঁ। এই চকৰিটোত 1ৰ পৰা 10লৈকে নাম্বাৰ দিয়া আছে, আৰু এইখন ব্লেড আপোনাৰ আপ ডাউন হৈ থাকে। এতিয়া চাওক, 1ৰ পৰা 10লৈকে নাম্বাৰ দিয়া আছে। আপুনি যিমান নম্বৰত ব্যৱহাৰ কৰিব বিচাৰে আপোনাৰ ওপৰৰ ব্লেডখন আপ ডাউন হৈ থাকিব। আপুনি যদি 2 নম্বৰত দাড়ি কাটিব বিচাৰে, 5 নম্বৰতো দাড়ি কাটিব বিচাৰে, বা 10 নম্বৰতো যদি দাড়ি কাটিব বিচাৰে, আপোনাৰ এই চকৰিৰ সহায়ত ব্লেডটো এডজাষ্ট কৰি ল'ব পাৰিব। একেবাৰে উজু পদ্ধতি। যদি আপোনালোকে এনেকুৱা এটা মেচিন ক্ৰয় কৰিব বিচাৰিছে, তেনেহ'লে আজিয়েই ফ্লিপকাৰ্টত যাওক, ফ্লিপকাৰ্ট ৱেবছাইটত গৈ এমআইৰ এইটো নাম মাৰি চাওক আৰু এই মেচিনটো ক্ৰয় কৰক, একেবাৰে কম দাম। লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক।